বন্ধুসকল, আমি বহুতে IMC প্ৰডাক্ট ব্যৱহাৰ কৰোঁ। কেতিয়াবা আমাৰ এনেকুৱা হয় যে দোকানলৈ IMC কিবা এটা বস্তু বিচাৰি গৈ বিমুখ মনে উভতি আহিবলগীয়া হয়, কাৰণ সেই দোকানত সেই বস্তুটো নাথাকে। আৰু দ্বিতীয়তে আমি ঘৰুৱা কামত ব্যস্ত হৈ থকাৰ বাবে কিছুমান IMC বস্তু ব্যৱহাৰ কৰিবলগীয়া হয় যদিও আমি যাবলৈ অৰ্থাৎ IMC দোকানলৈ যাবলৈ সময় নাপাওঁ। কিন্তু এতিয়া সেই সমস্যাৰ পৰা আপুনি বাচিব পাৰিব। আপোনাক যদি IMC বস্তু লাগে আপোনাৰ ঘৰতে আহি দি থৈ যাব। মই অনলাইন শ্বপিঙৰ কথা কৈ আছোঁ। আপোনালোকৰ মোবাইলত সকলোৰে মোবাইলত নিশ্চয় ফ্লিপকাৰ্ট আছে। আপোনালোকে মোবাইলৰ যিটো ফ্লিপকাৰ্ট বুলি আছে সেই ফ্লিপকাৰ্ট অপশ্যনটোলৈ যাব। এয়া চাওক, মই দেখুৱাই দিছোঁ। ফ্লিপকাৰ্ট অপশ্যনটোলৈ যাব। অকণমান টাইম ৱেইট কৰক। এয়া চাওক, ফ্লিপকাৰ্ট অপশ্যনটোলৈ গৈ আপুনি ইয়াতে লিখিব IMC প্ৰডাক্ট। এয়া চাওক, IMC প্ৰডাক্ট, IMC যিকোনো বস্তু আপুনি ফ্লিপকাৰ্টত পাই যাব। আপুনি ভাল লগা বস্তুটো বা আপুনি বিচৰা বস্তুটো ইয়াতে অৰ্ডাৰ কৰিবলৈ পাৰিব। এই বাই নাও নামৰ অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াত আপোনাৰ এড্ৰেছটো বিচাৰিব। এড্ৰেছটো দিয়াৰ পিছত আপুনি নিশ্চয় এইখিনি কথা আপোনালোকক নিশিকালেও হ'ব, আপোনালোকে অনলাইনত নিশ্চয় অৰ্ডাৰ কৰিব জানে। আপুনি এনেধৰণে অৰ্ডাৰ কৰিলে আপোনাক যিকোনো বস্তু IMC যিকোনো বস্তু আপোনাৰ ঘৰত আহি দি থৈ যাবহি। বন্ধুসকল, ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি কিছু সাৰ পানী যোগান ধৰে যেন। আজিলৈ আহিছোঁ, ধন্যবাদ।